চৰাই সম্পৰ্কে আমি সকলোৱে কম বেছি ধাৰণা ৰাখোঁ, কাৰণ চৰাইৰ বেছিভাগৰ চালচলন আমাৰ চকুৰ সন্মুখতে হয়। কিন্তু আজি মই চৰাই বা বাৰ্ড সম্পৰ্কে যিবোৰ তথ্য ক'ম সেইবোৰ আপুনি কেতিয়াও জনা নাছিলে। আশা কৰোঁ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। তাৰ আগতে মই আপোনালোকক চৰি ক'ব বিচাৰোঁ। চৰি? কিয় চৰি ক'ব লাগে? কিয়নো ইমান দিন যে ভিডিঅ' দিব পৰা নাই। আমাৰ এই পৃথিৱীখনত প্ৰায় 10,000তকৈও বেছি চৰাইৰ প্ৰজাতি আছে, আৰু বিজ্ঞানীসকলে এতিয়ালৈকে চৰাইৰ প্ৰজাতি বিচাৰি উলিওৱাৰ কামত লাগি আছে। পৃথিৱীত এনেকুৱা এটা প্ৰজাতিৰ চৰাই আছে যিটোৰ চকু এই ভূমিত বসবাসকাৰী সকলো ধৰণৰ প্ৰাণীৰ চকুতকৈ বেছি ডাঙৰ। তাতোকৈ আচৰিত কথা হ'ল তাৰ চকু তাৰ মগজুৰ আকাৰতকৈ বেছি ডাঙৰ। হ'ব আগতে চৰাইটো দেখা আৰু তাৰ নামটো ক। আৰু চৰাইটো হৈছে এইটো, যিটোৰ নাম হৈছে অষ্ট্ৰিচ, হাঁহ। আপুনি নিশ্চয় নিজৰ ঘৰত হাঁহ চৰাই পালন কৰি থাকিব, কিন্তু হাঁহ সম্পৰ্কে এইবোৰ শুনি আপোনাৰ চকু ডাঙৰ হৈ যাব। যেতিয়া হাঁহে দল বান্ধি থাকে তেতিয়া সিহঁতে এটা চকু খোলা ৰাখি টোপনি যায়, আৰু সিহঁতে টোপনি গ'লেও এটা চকু খোলা ৰখাৰ কাৰণে মস্তিষ্কৰ এটা অংশ জাগ্ৰত হৈ থাকে, যাতে শত্ৰুৰ আক্ৰমণৰ পৰা আগতীয়াকৈ হাত সাৰিব পাৰে। হামিং বাৰ্ড এই চৰাইবিধ একেবাৰেই কম ওজনৰ হয়। ডাঙৰ আকাৰৰ হামিং বাৰ্ড প্ৰায় 4 গ্ৰাম হয়, যিটো ওজনত নিকেলতকৈ 1 গ্ৰাম কম হয়। আটাইতকৈ সৰু আকাৰৰ হামিং বাৰ্ড এটাৰ ওজন 1.6 গ্ৰাম হয়, যিটো এটা মুদ্ৰাৰ ওজনতকৈ কম। বাটৌ চৰাই এক প্ৰকাৰে বহুত মৰম লগা আৰু কিউট চৰাই। বহুতো মানুহে ইয়াক গৃহপালিত কৰিবলৈ আগ্ৰহী, কাৰণ এই চৰাইবিধে মানুহৰ দৰে কথা ক'বলৈ সক্ষম। সৰুৰে পৰা প্ৰশিক্ষণ দিলে ইহঁতে 50টাতকৈ বেছি শব্দ শিকিবলৈ সক্ষম। কিন্তু আফ্ৰিকাৰ বাটৌ চৰাইবোৰে 100 শব্দ শিকিবলৈ সক্ষম। টেনেচিৰ নক্সভিল চিৰিয়াখানাত আইনষ্টাইন নামৰ এটা বাটৌ চৰাইয়ে 200টা শব্দ উচ্চাৰণ কৰিবলৈ সক্ষম হৈছে। পেংগুইনৰ শৰীৰৰ কলা আৰু বগা ৰং তেখেতক পানীৰ তলত শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। যেতিয়া ইহঁতে সাঁতোৰে, ইহঁতৰ কলা পিঠু ইহঁতৰ তলৰ অন্ধকাৰ সমুদ্ৰৰ পানীৰ সৈতে মিশ্ৰিত হৈ যায়, যাতে ওপৰৰ পৰা কোনো শত্ৰুৱে আক্ৰমণ কৰিবলৈ ইহঁতক দেখা নাপায়। আৰু ইহঁতৰ সন্মুখৰ ফালৰ বগা অংশখিনি ওপৰৰ উজ্জ্বল পানীৰ লগত মিলি যায়, যাৰ বাবে সমুদ্ৰৰ তলৰ প্ৰাণীৰ চকুত ইহঁত অদৃশ্য হৈ পৰে। এইবাবে ইহঁতৰ কলা আৰু বগা ৰঙে ইহঁতক শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। হোৱাইট জিন ইহঁতৰ জন্ম হোৱাৰ 3 মাহ পিছতে ইহঁতৰ মৃত্যু হৈ যায়। এইবোৰ দেখিবলৈ সুন্দৰ হ'লেও এইবোৰৰ পাখিৰ পৰা বেয়া দুৰ্গন্ধ ওলায়, সেইবাবে ইহঁত দুৰ্গন্ধযুক্ত চৰাই বুলিও পৰিচিত। ইহঁতৰ প্ৰতিটো পাখিত 2টাকৈ নখ থাকে, যিটো নিজকে আত্মৰক্ষা কৰিবলৈ ব্যৱহাৰ কৰে। আপুনি যদি এনেকুৱা জ্ঞানমূলক ভিডিঅ' পছন্দ কৰে তেন্তে এই চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক। থেংকছ ফৰ ৱাচিং দ্য ভিডিঅ'।